तेरी प्यारी प्यारी दो अखिया तर पाए मुझे सारे रतिया सो फ्रेंड्स হয় এই গানটো এটা তামাম ট্রেন্ডিংত আছে টিকটক খুলিলে এই গানটোৰ লিপ সিনক্রোনাইজিং বিভিন্ন ভিডিও পোৱা যায় আৰু এই গানটোত দুটা তিনটা দিনৰ ভিতৰত ষ্টাৰ হৈ গৈছিল এটা লৰা সাগৰ গোস্বামী নামৰ এটা পোৱালি হি এই গানটো যেটো লিপ সিনক্রোনাইজিং কৰিছে টিকটকত হেতু বহুতে ভাল পাইছে আৰু দুদিন তিন দিনৰ ভিতৰত 1.2 মিলিয়ন লাভ ৰিয়েক্ট পাইছে লগতে 10 মিলিয়নৰ ওপৰ হয়তো ভিউজ হৈছে কিন্তু ঘটনাটো কি হল আমি নিজৰ আমি অসমীয়া জাতিটো কৈ থাকো যে কিকুৰা জাতি কিন্তু হিটো বাহিৰৰ লৰা হয় তাক কোনে টানিলে উঠিবলৈ কোনে নিদিলে মানে তাৰ একাউণ্টটো হেক হৈ গল আৰু হি কানি কানি কলে যে মোৰ একাউণ্ট হেক হৈ গল কোনোবাই যদি কৰিছে মোক পুনৰ উভতাই দিয়া একাউণ্টটো কিন্তু হেতুটো সম্ভৱ নহয় কাৰণ যেটো দুষ্ট চক্ৰ হেতুৱে ভাবিছে ইয়াক উঠিব নিদিও গতিকে পিছত হি নিজে নতুন এটা একাউণ্ট আকৌ খুলিছে সো মই এক্ষেত্ৰত এটা কথা ক'ব বিচাৰো এটা পইণ্ট ক'ব বিচাৰো যে টিকটকৰ হে একাউণ্টটো হেক কৰাৰ ফলত তাৰ একো লাভ নাই জুনে হেক কৰিছে একো লাভ নাই 5 পইচাটো লাভ নাই আৰু তাত হি কোনো কাৰণত ভিডিও দিব নোৱাৰে কাৰণ ভিডিও দিয়া লগে লগে ধৰা পৰি যাব যে ইয়ে হেক কৰিছিলে কিয় হেক কৰিলে এই সাগৰ গোস্বামী নামৰ পোৱালিটো খুব কম দিনৰ ভিতৰত উঠি গল খুব ফেমাস হৈ গল তাক উঠিব নিদিও ই উঠি গলে আমি দেখোন একে ডাউন পৰি যাম এনেকুৱা টাইপৰ হৈ পেলে হেক কৰি দিলে গতিকে মই এটোই ক'ব বিচাৰো যে এবোৰ কৰি লাভ নাই আসলতে ডিজিটাল যিখন জগত এই জগতখনত কি জানানে মই আপোনালোক সকলোকে কৈছো আৰু সাগৰ গোস্বামী নামৰ ল'ৰা যদি মোৰ ওচৰত থাকিলে মই কলো হয় এই ডিজিটাল জগতখনত নিজৰ নাম কমোৱাটো যথেষ্ট কষ্ট কিন্তু এবাৰ যদি আপুনি নিজৰ নাম আপুনি যদি উপাৰ্জন কৰিলে আপোনাৰ একাউণ্ট 10টা হেক কৰি দিয়ক আপোনাৰ একাউণ্ট 10টা ডিলিট কৰি দিয়ক আপোনাক মানুহে বিচাৰিবই আপোনাক খুচৰি উলিয়াইও আপোনাক লাইক কৰিব আপোনাৰ চেনেল সাবস্ক্ৰাইব কৰিব আপোনাক ফলো কৰিব যে এইদৰে আনে কষ্ট কৰি যি উপাৰ্জন কৰিছে নাম সেই উপাৰ্জন গালি খপনি দি কৰি পেলাই অথবা এইদৰে হেক চেক কৰা এইবিলাক একচুয়ালি ডকাইতি হয় ডিজিটাল ডকাইতি এইবিলাক এইবোৰ কৰি ধ্বংস নকৰিব এইবোৰ কৰিলে পিছত আপোনাৰে ক্ষতি হ'ব একচুয়ালি সো ফ্ৰেন্ডস মোৰ যদি চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰিব আৰু এই ঘণ্টাটো কোবাই দিব ঘণ্টা তলতে থাকে ঘণ্টাটো হেতু কোবাব